এই মুহূৰ্তত খবৰ মৰিগাঁও দৰ্শকসকলক দিব বিচাৰিছো এটা গুৰুত্বপূৰ্ণ খবৰ। মৰিগাঁও জাগিৰোড থানাৰ অন্তৰ্গত কুমৈত মৰেল পুলিচিঙৰ ঘটনা নিহত এজন ব্যক্তি। গৰু চুৰিৰ সন্দেহত এজনক গণপ্ৰহাৰ। বিহুৰ আনন্দ উল্লাসৰ মাজতে মৰিগাঁও কুমৈত সংঘটিত হৈছে এটা চাঞ্চল্যকৰ ঘটনা। অভিযোগ অনুসৰি তিনিজন ব্যক্তিয়ে কুমৈত পুৱতি নিশা ঘন কুঁৱলী আৰু আন্ধাৰৰ সুবিধা লৈ গৰু চুৰি সংঘটিত কৰিছিল এখন বাহনেৰে। গৃহস্থ অহাৰ উমান পাই দুটা গৰুসহ বাহনখন লৈ দুটা চোৰ পলায়ন কৰে যদিও এজনক ৰাইজে কৰায়ত্ব কৰি উত্তম মাধ্যম দিয়ে। ঘটনাস্থলীত জাগিৰোড থানাৰ আৰক্ষী উপস্থিত হৈ উত্তেজিত ৰাইজৰ কবলৰ পৰা ব্যক্তিজনক উদ্ধাৰ কৰি সংকটজনক অৱস্থাত জাগিৰোডস্থিত মহাত্মা গান্ধী মডেল হস্পিটেললৈ প্ৰেৰণ কৰে যদিও গণপ্ৰহাৰ বলি হোৱা ব্যক্তিজনৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। নিহত ব্যক্তিজনৰ পৰা উদ্ধাৰ হোৱা নথি পত্ৰত ব্যক্তিজন কাৰ্বি আংলং জিলাৰ বুলি জানিব পৰা গৈছে যদিও আৰক্ষীৰ তদন্তহে প্ৰকৃত সত্য পোহৰলৈ আহিব। আজি তাৰমানে সেইটোৱে কেছ এটা উঠাব নোৱাৰিলে, এটা উঠাব লোৱাৰ লগতে তাৰমানে এইটো ফাঁচি গ'ল। গৰু কেইটা লৈ গ'ল? এতিয়া গৰু দুটা লৈ গ'ল, মোৰ এটা আৰু আমাৰ দাদা এটা। তাৰে এজন মানুহ ৰখি গৈছিল ন? মানুহ এজন ৰখি গ'ল। এতিয়া কি ক'ত লৈ গ'ল? এতিয়া মানুহজনক পুলিচে লৈ গ'ল। পুলিচে লৈ গ'ল কি কৰিবি ন। আমি মানে এনেকুৱা সময় এটা হৈছে মানে সেইখিনি পোহৰ হৈ আৰু এন্ধাই আছে। কুকুৰা দাগ আৰু দুটা বা এটা কুকুৰা দাগ দিলে একে পোহৰ হৈ ঠিক তেনেতে হাই হুলস্থুল মই কৰি অহা দেখিলোঁ। আমাৰ কুমৈ পাছালি ফালে আহি থকা দেখিছোঁ। পিছত অহাৰ পিছত দেখিছোঁ এজন চোৰ তাক অলপ মানে ধৰ্মা কৰিছে, মাৰিছে। মাৰাৰ পিছত মই মানে তাক হেৰি কৰিও আৰু যিটো নেকি চুৰ কৰিছে মোৰ নিজৰ শালপতি হয় তাৰ ঘৰলৈকে গ'লোঁ। তাৰ ঘৰলৈ ডিটেইলছটো সোধাৰ পিছত সি এইটোৱে ক'লে যে মোৰ কাষৰ মানুহৰ ঘৰ গৰু দুটা লৈ গৈছে আৰু মোৰ ভাগৰ এটা লৈ গৈছে। এটা লৈ যাওঁতে কি কৰিলে সেইখন গাড়ী গ'লেগৈ, কিন্তু মোৰ গৰু এটা বান্ধি কিনে এটাটো লৈয়ে গ'ল আৰু যিটো আছিল মানে তাকো মানে কিবাহত বান্ধি থৈ সি লুকাব ধৰিছিল। তেনেতে চুৰটো ধৰিলে। গৰু কেইটা লৈ গ'ল? গৰু এতিয়া তিনিটা লৈ গ'ল। তিনিওটা মই জানাত এতিয়া সুধি আছোঁ সিহঁতক তিনিওটা। মানুহ কেইজন আছিলে? মানুহ কেইজন মানে সেইটো মই নাজানো, মানে সোধা নাই মানুহ কেইজনৰ। এতিয়া ধৰ যেতিয়া নেকি মই আৰু তাৰ পৰা অলপ দূৰত্ব হৈ মই সেই শালপতি ঘৰৰ পৰা আহি দেখিছোঁ মানে পুলিচ ভৰ্তি হৈ আছে। এতিয়া এজন ৰখি গৈছিল আৰু এজন ৰখি গৈছিল। পুলিচ যেতিয়া ভৰ্তি হৈ আছে এতিয়া আমি কুমৈ হয়, কুমৈ পুখুৰী পাৰ আৰু কুমৈ পাছালি এনেকুৱা মানে ঠাই কেইটুকুৰা নাম। এতিয়া যিহেতুকে কুমৈ পাছালি পালে আহি কুমৈ পাছালিত কি হৈছে মই যেতিয়া নেকি শালপতি ঘৰ পুখুৰী পাৰ কুমৈ পুখুৰী পাৰ পৰা আহি দেখিছোঁ মানুহ ভৰ্তি, গাড়ী ভৰ্তি, প্ৰশাসনো আহিছে। প্ৰশাসন অহাৰ পিছত ইতিমধ্যে মই ইয়াত আহি কিন্তু নেদেখিলোঁ গাড়ীত গৰু তিনিটা লৈ গ'ল। গৰু তিনিটা লৈ গৈছে। কেইজন পলাই বুলি ধৰিব লাগিব, সিহঁতে গাড়ী লৈ গ'ল। এজন আপোনালোকে ৰাইজে ধৰিলে? ৰাইজে মানে ধৰা নাছিল, দুই এজন মানুহে ধৰিলে। যেতিয়া ৰাইজৰ ওচৰত গোট খুৱাই দিলে ৰাইজ চাপি প্ৰশাসন ইয়াত গোটেই মানে মেলা হোৱা দিছে। এইখিনি লাষ্টত আমাৰ পুলিচে লৈ গ'ল। পুলিচে লৈ গৈছে। পুলিচৰ লৈ যায় কি মীমাংসা আপুনি কি বিচাৰে এতিয়া? এতিয়া মই বিচাৰোঁ এইটোৱে যে আমাক ইয়াতে আজি বুলি ক'লে নহয়, আমাৰ গৰু কুমৈ গাঁৱত বহুত মানুহৰ গৰু চুৰ হৈছে। আমি সেইটো আগতে কি কৰিছিলোঁ, আমি গৰুকেইটা আনি দিয়ক মানুহটো লৈ যাওক, গৰুকেইটা আনি দিয়ক মানুহটো লৈ যাওক। কিমান মানুহক বাধা দিব। ইটোৱে আহিছে মানুহটোক মানে হয়তো মাৰিছে, মাৰোঁতে কিমান খুন হৈছে সেইটোও নাজানো। তাৰপিছত এনেকৈ কৈ মানে পুলিচ আহিলে যেতিয়া পুলিচে গাড়ীত ভৰাই গুচালে। মই ভাবোঁ যে ইহঁতক আমাক গোটেই হেৰিবিলাক ঘূৰাই দিব লাগে। নিউজ ডেস্ক ৰিপৰ্ট, খবৰ মৰিগাঁও।